বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আজি পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ সৰিয়হ ফুলৰ মাজৰ পৰা আজি ভিডিঅ'টো খেতিৰ ভিডিঅ' গতিকে চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে কি লাগে জনাব মোক কমেণ্ট কৰিব আপোনালোকে আৰু ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ আহক আমি ভিডিঅ'টো আন্ধাৰ হৈ গ'ল হে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই আপোনালোকক কৈছিলোঁ যে আজি মই খেতি দেখুৱাম আৰু লগতে ওচৰৰ পাজৰৰ পৰিৱেশটো দেখুৱাম বুলি কৈছিলোঁ এয়া মোৰ লগত দাদা আছে দাদাই খেতি কামবিলাক কৰে তেওঁ নিজৰ খেতি আছে দাদা কি খেতি কৰে আপুনি ৰঙালাও মটৰ কবি আলু সৰিয়হ খেতি গোমধানো কৰোঁ গোমধানো কৰে খেতি কৰি পিনে আপুনি বজাৰত দিয়ে নে বজাৰতে দিওঁ দিয়ে ঘৰত খাবলৈও হয় মানে সাৰবিলাক আপুনি এনেকুৱা আমাৰ নৰ্মেল যিবিলাক গোবৰ সাৰ সেইবিলাকে ইউজ কৰে বেলেগৰ মেনিয়ৰ সেইবিলাক ইউজ নকৰে দেখাই আছোঁ চাই থাকক ভিডিঅ'টো মই দাদাই কেনেকৈ খেতি কৰে কি খেতি কৰে গোটেইখিনি আপোনালোকক দেখাই আছোঁ কণ্টিনিউ ভিডিঅ'টো চাই থাকক তেওঁলোকে বিভিন্ন ধৰণৰ খেতি দেখিব তেওঁলোকে নিজে খেতি কৰে তেওঁলোকে মানে মই যে দেখাইছিলোঁ দাদাজন সেই দাদাজন আছে দাদাজনৰ ঘৰৰ মানুহ আছে তেওঁলোকে সকলোৱে খেতি কৰে ইয়াত এতিয়া মই বৰ্তমান এয়া ৰঙালাও খেতি বিশাল বহুত বেছিকৈ মানে বহুতখিনি মাটিত আৱৰি আছে ৰঙালাও খেতি এইফালে আপোনাৰ পিঁয়াজৰ খেতি আচ্ছা ইয়াত আৰু এটা বস্তু দেখিলোঁ মিঠা আলু খেতি কৰিছে তেওঁলোকে এই যে পাতটো দেখিছে যে এইবিলাক চব মিঠা আলু লতা বগাই আছে দেখিছে এনেকৈ লতা বগাই আছে মিঠা আলু খেতি এইবোৰ কেতিয়ালৈকে উঠাবলৈ হয়গৈ মাঘ বিহুত খোৱা হয় যে এনেই কিমান দিনমান লাগে এইটো খেতি দিন লাগে ছমাহমান লাগে মানে কেতিয়া লগাইছিলে এইটো ভাদ মানতে লগোৱা হৈছিলে আচ্ছা অঁ তো এইফালে মূলা হয় এইবোৰ মূলা নহয় জানো হয় মূলা এইফালে এইটো ৰঙালাও নে ৰঙালাও আৰু জাতিলাও খেতি এয়া অঁ এইফালে জাতিলাও খেতি জাতিলাও লাগিছেনে কোনফালে আছে অঁ কালি ছিঙিলে মানে এইটো অকণমানি জাতিলাও জাতিলাও খেতি দেখিছে চাং জাতিলাও লাগি আছে সৰু হৈ আছে কালি ছিঙিলে বোলে এওঁলোকে হ'লেও এইবিলাকত আছে আপোনালোকৰ যে ইয়াৰ পৰা খেতিবিলাক শাক পাচলিবিলাক লৈ যায় এতিয়া জাতিলাও আপোনালোকে যদি ইয়াৰ পৰা দি পঠিয়ায় কেনেকৈ দি পঠিয়ায় 20 টকা প্ৰথমতে দাম দিছিলোঁ 40 টকা 50 টকাকৈ আচ্ছা 20 টকা পাইছেগৈ অঁ এয়া জাতিলাও খেতি এইফালে আপোনাৰ গোটেইখিনি এইখিনি ৰঙালাও এই গোটেইখিনি ৰঙালাও নহয় জানো চাই থাকক আৰু আছে খেতি দেখাই আছোঁ আপোনালোকক এইফালে মই যোনখিনি জেগাত আহিছোঁ এতিয়া এইফালে যিমানখিনি দেখিছে গোটেইখিনি মগুমাহ আৰু মাটিমাহৰ খেতি ইয়াত আছে কৰি থোৱা আছে এই বগাটো মগুমাহ নেকি এই এনেকৈ যে লতা টাইপত আছে বগা সেইটো মগুমাহ এইটো কি হয় মগুমাহ কেনেকুৱা হয় দেখাই দিয়কচোন এবাৰ এইটো মগুমাহ এই খেতিবোৰ আপুনিয়ে কৰিছেনে হয় গোটেইবিলাক কি খেতি আছে ইয়াত আমাৰ ইয়াত আছে এইটো গৰিয়া আলু বুলি কয় মিঠা আলুটো আৰু আছে আমাৰ প্ৰায় 10 বিঘাৰ ওপৰত মাটি আৰু মগুমাহ আচ্ছা আৰু ৰঙালাও আছে প্ৰায় 2 বিঘামান অঁ আপোনাৰ নামটো মোৰ আনন্দ খনিকৰ এই বৰ্তাই গোটেই খেতিখন যিমানখিনি মই দেখালোঁ আপোনালোকক জাতিলাও ৰঙালাও মূলা লাই শাক পিঁয়াজ বেছি নাই কৰা পিঁয়াজ অকণমান কৰিছে বাকীটো
জাতিলাওখিনি দেখিলোঁ, এইফালে ৰঙালাও দেখিলোঁ, মগুমাহ, মাটিমাহ গোটেইখিনিয়ে বৰ্তাই কৰিছে। হয়। আপোনালোকে যে বজাৰত দিয়ে বস্তুবিলাক ইয়াৰ পৰা আহি লৈ যায় নে? ইয়াৰ পৰা বেপাৰীয়ে লৈ যায়হি। লৈ গ'লে আপোনালোকে কেনেকুৱা দামত দিয়ে? আমি এতিয়া জাতিলাও দি আছোঁ প্ৰায় 40 টকা দৰত, আৰু ৰঙালাও প্ৰায় 25 টকা কেজিকৈ নি আছে। আচ্ছা, ওজন লৈ। তাৰপৰা আপোনাৰ গৰিয়া আলুটো এতিয়া বৰ্তমান 40কৈ গৈ আছে। আচ্ছা আচ্ছা। আৰু আপোনাৰ গৰিয়া আলু মানে মিঠা আলু? মিঠা আলু। এতিয়া ধৰি লওক মগু মাটিমাহ এতিয়া তুলিলেহে আমি দাম কৰিব পাৰিম। এতিয়া তোলাই নাই, ধৰি লওক তুলিব হৈ আছে। বাকী দেখাই আছোঁ বৰ্তাই বোলে আমাৰ কাৰণে ৰঙালাও ছিঙি আছে, দেখাই আছোঁ আপোনালোকক। হয়, এওঁবিলাক আহিছে, আমি 2টা ৰঙালাও এনেই চিন হিচাপে দি পঠাম বুলি ভাবিছোঁ খাবৰ কাৰণে। ঠিক আছে। এই বৰ্তা আৰু এজন আছে ইয়াত। বৰ্তা, আপোনাৰ নামটো? মোৰ নাম মধু চতিয়া। আপোনালোক দুজন ইয়াতে থাকে? খেতিখিনি দুজনে আপোনালোকে মিলি কৰিছে আৰু আছে লগত দুজনমান। আগতে নাথাকে মানে, আমি ৰাতি আমি থাকোঁ। আচ্ছা আচ্ছা। এতিয়া নিগাজী হিচাপে আমি দুজনেই ৰাত দিন থাকোঁ। এইটো ঘৰতে থাকে? হয়, এইটো ঘৰতে থাকে। আৰু কি বুলি কয়, খানা পিনা নিজে বনায় আপোনালোকে? খানা পিনা নিজে বনাওঁ। এয়া বৰ্তাই আমাৰ কাৰণে দুটা ৰঙালাও আনিছে। ঘৰত খাবলৈ কৈছে, বেলেগক দিবলৈ মানা কৰিছে। আপোনালোকে যিবিলাক শাক পাচলি বিক্ৰী কৰিছে ইয়াততো কোনো ধৰণৰ মেনিয়ৰ নাই, কীটনাশক ঔষধ নাই, কেৱল গোবৰ? অকল গোবৰ। আমি অলপ কেঁচু সাৰটো প্ৰয়োগ কৰিলোঁ অলপ আগতে, কম পৰিমাণে। আচ্ছা। কিন্তু আমি ইভাগে অন্য কীটনাশক আমি দিব পৰা নাই, দিয়াও নাই এতিয়ালৈকে। আৰু নিদিয়াটো ভাল, নিদিয়াটো ভাল। মানুহে আজিকালি লোকেল বস্তুটো বেছি প্ৰিফাৰ কৰে। আজি ৰাতিপুৱা হেনো বৰ্তাহঁতে মূলা বিক্ৰী কৰিলে প্ৰায় 1 কুইণ্টেল। 5 টকা দৰ। 5 টকা দৰ। মানে আপোনাৰ দৰ মানে কিলো আপোনাৰ 5 টকাকৈ বিক্ৰী কৰিছে। কিন্তু সেই মূলা আকৌ পাইকাৰীতে বিক্ৰী কৰে আপোনালোকৰ 20 টকাকৈ। এই বৰ্তাহঁতে গম পায়, সেইটো কাৰণে কথাটো ক'লে। কিন্তু আকৌ আমি কিনিব গ'লে সেইটো আপোনাৰ কমচে কম 40 টকা, 50 টকা, 60 টকা এনেকুৱা দামত আমি ল'ব লাগে। গতিকে ইয়াৰ পৰা যায় চাওক বন্ধুসকল 5 টকাত। বস্তুটো গম পাইছে? দেখিছে মানুহে কিমান কষ্ট কৰে, কিমান কষ্ট কৰাৰ বিনিময়ত তেওঁলোকে কিমান পইচা পায়, আৰু ওপৰতে এচাম মানুহে কিমান পইচা লৈ আছে। সেইটো বস্তুৱে দেখাব বিচাৰিছিলোঁ মই। তেওঁলোকে ইয়াত থাকি লৈছে, এই ঘৰটো দেখিছে, ঘৰটোত থাকি লৈ তেওঁলোকে খেতি কৰিছে। কি ক'ম আৰু, বুজি পাইছে আপোনালোকে, নহয় জানো? এতিয়া আপোনালোকক দেখাম, বেলেগ একো নাই। নদী মানে ঘাট এটা পাৰ হওঁ, নদীখন বুঢ়ীদিহিং নদী, তেলপানী ঘাটত চাই থাকক। মাইনাদা, খেতি চাবলৈ আহিছে নে খেতিৰ পৰা কিবা নিবলৈ আহিছে আপুনি? চাব নিব মানে ভাল খেতি দেখিম আৰু আজি ন? দেখিম। আজি মোক আচলতে ভিডিঅ'টোত মাইনাদাই লৈ আহিছে। ফ্ৰেণ্ডছ, মাইনাদাৰ চিনাকিয়ে হয়, গতিকে খেতি দেখুৱাওঁ আপোনালোকক। এয়া মাইনাদা বহি আছে নাৱৰ ওপৰত। চব্জি লাগে কণ্টেক্ট কৰিব। সেইটো মিছা কথা দেই, মোক কণ্টেক্ট নকৰিব। এই আপুনি যে নাওখন চলাইছে, ডাইৰেকশ্যনটো আপোনাৰ হাতত থকা সেইডালত থাকে হয় নাই? কোনফালে যাব সেইডাল আপুনি ইফাল সিফাল কৰিলে ছাইডটো গম পায় হয় নাই? এইফালে কৰিলে মানে টাৰ্ণিংটো কোনফালে হয়? আৰু এইটো চাইডে কৰিলে এইফালে যাব? আচ্ছা আচ্ছা। এইবোৰ চক লাই, সাৰ নিদিয়া লাই, দেখিছে? সাৰ নিদিয়া লাই কিমান ডাঙৰ হৈছে ন? এইফালে আছে আপোনাৰ সৰিয়হটো ফুলা নাই এতিয়ালৈকে। এইফালে আছে আপোনালোকৰ আলু, সেইবোৰত আছে আপোনাৰ মূলা দেখিছিলে। আৰু দেখাই আছোঁ আপোনালোকৰ। এইফালে আছে চাগে বিন নেকি? বিন হ'ব খুব সম্ভৱ, বিন। হয়, বিন। এয়া বিন খেতি দেখিছেনে? বহুত ডাঙৰ এৰিয়া, গোটেইখিনি বিন খেতি কৰিছে। এয়াই খেতি দেখিছে, ধুনীয়াকৈ খেতি কৰে, কষ্ট হয়। সেইফালে ল'ৰাকেইজনে বহি খাব লৈছে, তেওঁলোকে দুপৰীয়া আহাৰ
এজনক দেখিছে হা কেনেকৈ বস্তুবিলাক লোকৰ বস্তু পাই যে উদ্ধাই উঠাইছে। এজনে ক'লে আৰু মূলা লাগে যদি লৈ লোৱা, উদ্ধাই উঠাইছে। এইখিনি গোটালেই। মই কৈছোঁ হ'ব নালাগে, হ'ব নাই, নুশুনে কথা। হৰি আৰু কিমান তুলিব আছে? আছে অলপমান আৰু তুলিব আছে। কেই কুইণ্টেলমান নিম বুলি ভাবিছে এনেই? এনেইতো যিমান ধৰাই লৈ গৈছোঁ। হ'ব মই এটা কথা ক'ব বিচাৰিছোঁ। বহুতে কয় অসমীয়া ল'ৰাই খেতি কৰিব পাহৰিলে। এই ভাইটিজন দেখিছে, ই খেতি কৰি আছে মানে পঢ়িও আছে। BA ফাৰ্ষ্ট ছেম, টেঙাখাত কলেজত পঢ়ে, লগতে খেতিও কৰে। এই ঘৰৰে খেতি। মই যিখিনি বস্তু আপোনালোকক দেখুৱালোঁ, এওঁ মানে লাগিছে খেতিত। গতিকে এইটো কথা নহয়। তোমাৰ নামটো কি ভাইটি? সুন্দৰ চেতিয়া। হয়। BA ফাৰ্ষ্ট ছেম। এতিয়া দুপৰীয়া আহাৰটো ইয়াতে ৰাতিপুৱাৰ পৰা লাগি আছা নেকি? ৰাতিপুৱা কেইটা বজাত আহা তুমি? 8টা বজাত আহি পিনে এতিয়া দিনটো গধূলিলৈকে ইয়াতে থাকিবা? এই মানে বন্ধৰ কাৰণে এনেকৈ চলি আছে নে আজি? বন্ধ কাৰণে কলেজ খোলা থাকিলে যাওঁ। কলেজতো ক্লাছটো একদম কণ্টিনিউ হৈ থকা নাই এতিয়া? নাই হোৱা। দেখিলে আপোনালোকে। গতিকে দেখিলে বন্ধু বান্ধৱীসকল, আপোনালোকক দেখুৱালোঁ। ভাগৰ লাগিছে খোজকাঢ়ি। বহুত ডাঙৰ এৰিয়া, মানে এৰিয়া তাত খেতি কৰিছে। আৰু চব অসমীয়া মানুহে খেতি কৰিছে। আৰু কিছুমানে কয় নহয় আপোনাৰ যে অসমীয়া ল'ৰাই খেতি কৰিব পাহৰিলে। অকল অসমীয়া ল'ৰাই মানে কয় আৰু ঢেৰ কিবাখিনি আপোনালোকে জানেই। কিন্তু তাৰো এটা উদাহৰণ দেখালোঁ। একেবাৰে ডেকাৰ পৰা বুঢ়ালৈকে সেই বুঢ়া মানুহজনকো দেখালোঁ। তেওঁ কিমান কষ্ট কৰি আমাক ৰঙালাও দি পঠিয়াইছে। তেওঁ নিজৰ খেতিৰ ৰঙালাও দি পঠিয়াইছে। এয়াই আছিল আজিৰ ভিডিঅ'টো ভালকৈ চাব। গোটেই শেষলৈকেতো চাই আছে আপোনালোকে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু মোৰ ভিডিঅ'টোত আপোনালোকে যিটো ভিডিঅ' এতিয়া বৰ্তমান যিটো চাই আছে, এই ভিডিঅ'টো আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, যাতে মই আপোনালোকৰ সেইখিনি কৰাৰ ফলত মই অলপ যাতে সাহস পাওঁ আগন্তুক অহা ভিডিঅ'টো বনাবলৈ। তাৰ বাবে মোক অকণমান সহায় কৰক। বাৰু তেন্তে আজিলৈ বাই বাই।